জীৱনলৈ চিন্তা কৰিবলৈ গৈ সকলো সময়ত মনত ৰাখিবা, দুখ ধৰি ৰাখি অতীতৰ সমস্যা সমাধান নহ'ব আৰু দূৰ চিন্তা কৰি ভৱিষ্যতৰ কোনো পৰিৱৰ্তন নহ'ব। কাৰোবাক ঠগি দুদিন বহু ফূৰ্তি কৰিব, কিন্তু মনত ৰাখিব ঈশ্বৰে যেতিয়া ঠগিব তেতিয়া আপুনি গোটেই জীৱন দুখৰ সংগ দি থাকিব লাগিব। এজন পুৰুষে নিজকে যিমানেই মহান বুলি নাভাবক কিয়, তাৰ জন্ম নাৰীৰ গৰ্ভতেই হৈছে। এগৰাকী নাৰীয়ে নিজকে যিমানেই আধুনিকা গঢ়ি নুতুলক কিয়, তাৰ পুণ্যদান কিন্তু কোনো এজন পুৰুষেই কৰিছে। বিবেকেই হৈছে মানুহৰ প্ৰধান বিচাৰ। যি ব্যক্তিয়ে নিজৰ বিবেকৰ ওচৰত প্ৰশ্ন কৰিব জানে, তেওঁক কোনোদিনে কোনো বিচাৰৰ সন্মুখীন হ'ব লগা নহয়। মানুহক কন্দুৱাই ভগৱানক পূজা কৰি লাভ নাই। মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ভগৱানক পূজা কৰা হয়। তুমি অতীতৰ কথা ভাবি নিজকে দুখী নাভাবিবা, ভৱিষ্যতক লৈ চিন্তা নকৰিবা। বৰ্তমানটো ভালকৈ অতিবাহিত কৰি যোৱা। বৰ্তমানেই এদিন অতীত হ'ব। বৰ্তমান ঠিকে থাকিলে ভৱিষ্যতো তোমাৰ সুন্দৰ হ'ব। ধন সম্পত্তিয়ে সম্পদ নহয়, বিপদ বিঘিনিয়ে আপদ নহয়। ঈশ্বৰৰ ভক্তিয়ে হৈছে পৰম সম্পদ আৰু ঈশ্বৰৰ বিমুখিতাই হৈছে আপদ। বাধা বিঘিনি সকলোৰে জীৱনলৈ আহে, কিন্তু বুদ্ধিমান মানুহে এই বাধাক নেওচি অতিক্ৰম কৰি জীৱনত আগুৱাই যায়। সকলো কথাই বুজিবলৈ সময় লাগে, কিন্তু ভুল বুজিবলৈ বেছি সময় নালাগে। ধন থকাটো ভাল, ধনেৰে কিনিব পৰা বস্তুবোৰ থকাটোও ভাল, কিন্তু তাৰ মাজতে এই কথাটো মনত ৰখাটো ভাল যে এনে কিছুমান মূল্যৱান বস্তু আপুনি হেৰুৱাইছে নেকি, যিবোৰ বস্তু ধনেৰে কিনিব নোৱাৰে। হাজাৰটা সুখৰ স্মৃতিয়ে এটা কষ্টক মচি দিব নোৱাৰে, কিন্তু এটা কষ্টই হাজাৰটা সুখৰ স্মৃতিক মচি দিব পাৰে। এইটোৱেই জীৱনৰ নিষ্ঠুৰ সত্য। মাজে সময়ে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আঁতৰাই লৈ যায়, যিবোৰে আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰে। সম্পৰ্ক এটা কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্কটো শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে। জীৱনত এনে কিছুমান কৰ্ম কৰি যাওক যাতে সেই কামৰ মূল্য মানুহে নহয়, কেৱল ভগৱানেহে দিয়ে। যেনেকৈ ৰাস্তাত উজুতি খোৱাৰ পিছতহে সাৱধানে খোজকাঢ়িবলৈ লওঁ, ঠিক তেনেকৈ জীৱন বাটত উজুতি খোৱাৰ পিছতহে নিজক বুজিবলৈ লওঁ। হাতত সময় আছে বুলি ভাবি থকাটো আমাৰ এক ডাঙৰ সমস্যা। সময় দ্ৰুতগতিত উৰি যায়। ইয়াৰ সুবিধা ল'ব পৰা সকলকহে সফল বুলি জনা যায়। যেতিয়া আপোনাৰ এটা সপোন থাকে, এইটো ধৰি ৰাখিব লাগে আৰু কেতিয়াও যাবলৈ দিব নালাগে। প্ৰতিটো সমস্যাৰ সন্মুখীন হ'বলৈ প্ৰতিটো ভয়ক জয় কৰক আৰু প্ৰতিটো যন্ত্ৰণাক লুকুৱাবলৈ হাঁহি থাকিবলৈ শিকক। যিয়ে সঁচাই আপোন বুলি ভাবিব, তেওঁ দূৰত থাকিও সদায় আপোনাক সাহস দি যাব। যি আছে তাক কেতিয়াও হেৰাই যাবলৈ নিদিব। যি হেৰাইছে তাক কেতিয়াও বিচাৰি নুফুৰিব, আৰু যিটো হেৰাই গ'ল ভাবিব সেয়া কেতিয়াও আপোনাৰ বাবে নাছিলেই। বছৰ নহয় বন্ধু, বয়স গণনা কৰক। চকুলোৰে নহয় বন্ধু, হাঁহিৰে জীৱনটো গণনা কৰক। সন্মান যদি কৰিব বিচাৰে তেন্তে গুণ চাই কৰক, ধন সম্পত্তি চাই নহয়। বিশ্বাস যদি কৰিব বিচাৰে তেন্তে নিজৰ ওপৰতেই কৰক, আনৰ ওপৰত নহয়। আৰু যদি বিবাহ কৰিব বিচাৰে তেন্তে চৰিত্ৰ চাই কৰক, চেহেৰা চাই নহয়। জীৱন হেৰাই যায় মৃত্যুৰ ওচৰত, আৰু সুখ হেৰাই যায় দুখৰ ওচৰত। ভালপোৱা হেৰাই যায় অভিনয় আৰু বন্ধুত্বৰ ওচৰত। জীৱনত যদি কেতিয়াবা বেয়া দিন আহে তেন্তে সেই বিশ্বাস মনত ৰাখিব যে দিনবোৰ বেয়া হ'ব পাৰে, গোটেই জীৱনটো নহয়। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক, ব্যস্ত মানুহৰ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহে নিজৰ দৰকাৰ থাকিলেহে কথা পাতিব। আপুনি যদি আপোনাৰ জীৱনত সুখী হ'বলৈ বিচাৰে তেনেহ'লে আপুনি যিবিলাক ভাল পায় সেইবিলাক কৰিবলৈ চেষ্টা কৰক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। ভাল পাবই যদি লাগে তেন্তে জীৱনত এনে এজনক ভাল পাওক, যিজনৰ কথাত আপোনাৰ তেতিয়াও হাঁহি উঠে যেতিয়া আপোনাৰ হাঁহিবলৈ অলপো ইচ্ছা নাথাকে। মানুহে আপোনাক তেতিয়াহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিব যেতিয়া আপুনি আনক উপেক্ষা কৰিবলৈ আৰম্ভ কৰিব। এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। আমি এই সকলোবোৰ কৰিব পাৰোঁ যিবোৰ আমি আজিলৈকে ভবা নাই। যদি সফলতা বিচাৰিছে জীৱনত, সময় আৰু পৰিস্থিতিলৈ কেতিয়াও নাকান্দিব। আপুনি যদি শুদ্ধ তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই। মৌন হৈ থাকক, সময় এদিন সকলোকে প্ৰমাণ দিব। সফল হোৱাৰ এটা মন্ত্ৰ হ'ল ভৰি পিছলি গ'লেও জিভা পিছলিব নালাগে। মানুহৰ স্বভাৱ এনেকুৱা, নেপালে অপেক্ষা নকৰে আৰু পাই গ'লে তাৰ গুৰুত্ব নিদিয়ে। কেৱল প্ৰবঞ্চনা কৰাটোৱেই প্ৰবঞ্চনা নহয়, কাৰোবাৰ সৈতে আপোনতাৰ নাটক কৰাটো আটাইতকৈ ডাঙৰ প্ৰবঞ্চনা।